আসসালামু আলাইকুম সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি ৰাতিপুৱা বহুত পানী কিবাকিবি খাই লৈছোঁ, তাৰপিছত নাস্তা পানী বনাই ৰেডি কৰি লৈছোঁ। তো আজি হঠাৎ এটা প্ৰগ্ৰাম আমাৰ হ'ল, মানে ক'ৰবাত যাব লাগে। তো পটককৈতো যোৱা নহয়, তো গোটেই দিনটো মানে ভাবি চিন্তি এটা ৰিজাল্ট দিব লাগে, যাম নে নেযাম। তো বেছি দিনৰ কাৰণে নহয়, এদিনৰ কাৰণে, তথাপিও সময় উলিয়াব নোৱাৰোঁ আমি, ইমানেই ব্যস্ততা আমাৰ লাইফটো। তো ফাইনেলি হাজবেণ্ডক সুধি মেলি লোৱাৰ পিছত তেখেতে সন্ধিয়া সময়ত ক'লে যাব বুলি। তো আমিও হঠাৎ ৰেডি হ'লোঁ আৰু। তো একদিনৰ কাৰণে সিমান এটা জামেলাও নহয়। তো লাগতিয়াল এযোৰ দুযোৰ কাপোৰ লৈ আমি ৰেডি হৈছে আৰু আমি যাম আম্মাহঁতৰ ঘৰৰ পৰা। তো আমাৰ মাহঁতৰ ঘৰৰ পৰা তো তাত আমি ৰাতিয়ে গ'লোঁ। তো ৰাতি আমি ট্ৰেইনত যাম, যিহেতু ৰাতিপুৱা আমাৰ মইৰাবাৰীৰ পৰা ট্ৰেইন যায়। তো সেইটো ট্ৰেইনেদি আমি যাম। তো সেইকাৰণে ৰাতিয়ে গৈছোঁ তাত। তো তাত একেলগে সকলোৱে আমি ৰাতিপুৱা হয়, এইটো ৰাতিপুৱা আমি ট্ৰেইনৰ কাৰণে আহিছোঁ আৰু টমটমত বহি আছোঁ। তাতে আম্মাই দেখাই আছে কিবাকিবি বস্তু তেখেতৰ কাৰণে লৈছে যে। তো ঘৰত সময় পোৱা নাছিলে যে দেখাবলৈ, তো ফটাফট আহিলোঁ আৰু ইয়াৰ টমটমতে বহি দেখাইছে তেখেতৰ কাৰণে কিবাকিবি সৰু সুৰাকৈ লৈছে আৰু। তো চিম্পুলকৈ বহুত দিন হ'ল যোৱা নাই আৰু। তো সকলোৰে কাৰণে এটা এটাকৈ কিবা সৰু সুৰা বস্তু লৈছে আৰু। তাৰপিছত আমি ওলাইছোঁ টমটমৰ পৰা। এইটো হৈছে ডিং বজাৰ ষ্টেচন। তো এইটো ষ্টেচনৰ পৰা আমি যাম মানে গুৱাহাটী যাম। তো ইয়াৰ পৰা আমি গুৱাহাটী যাবলৈ প্ৰায় 6 ঘণ্টামান লাগিব। তো সিমান ৰাতি নহয় বাৰু, 4টামান বাজিছে। তো যিহেতু শীতকাল হয়, সেইকাৰণে অলপ কুঁৱলী পৰিছে আৰু আন্ধাৰ দেখা গৈছে। গৰম দিনততো 4টা বজাত ৰাতি পুৱাই যায় ন। তো আমি প্ৰায় আধা ঘণ্টামান ৰখাৰ পিছত টিকেট কাটিলোঁ। তাৰপিছত ধুনীয়াকৈ ট্ৰেইনটো আহি গৈছে। মইৰাবাৰীত থাকে ট্ৰেইনটো, গুৱাহাটীৰ পৰা মইৰাবাৰী ডেইলি আহে। তো মইৰাবাৰীৰ পৰা এতিয়া ডিং বজাৰ হৈ গুৱাহাটী যাব এই ট্ৰেইনটো। তো আমি লাহে লাহেকৈ ট্ৰেইনত উঠিব লৈছে আৰু ট্ৰেইনটো লাহে লাহে শ্ল' কৰি দিছে। ইয়াত চাইছেনে কিমান ওখ ট্ৰেইনটো, সিমান ভাল ফেচিলিটি নাই আৰু এইটো ষ্টেচনত। তো উঠিবলৈ অলপ দিগদাৰেই হৈ যায়, বহুত বহা মানুহ থাকে ন, বেমাৰীও থাকে। তো অলপ বেছি সময়ো নাৰাখে, অলপ সময়হে ৰাখে, ফটাফট উঠিব লগা হয়, ভয়ো লাগি যায় কেতিয়াবা কোনোবাই ৰখি যায় যদি। তো এইফালে আমি ধুনীয়াকৈ উঠি লৈছোঁ আৰু ফটাফট আদিবা আমি যিজন সকলোৱে মিলি জেগাই বহি লৈছোঁ আৰু। তো আমি আন্ধাৰতে উঠিছিলোঁ। ইয়াত ধুনীয়াকৈ পোহৰ হ'বলৈ লৈছে আৰু। তো খেতি পথাৰৰ মাজে মাজে ধুনীয়া পৰিৱেশ আৰু। ট্ৰেইনটো খেতি পথাৰৰ মাজেদিয়ে যায়। তো এইবিলাক দেখি আমি গৈ আছোঁ আৰু। তাৰপিছত ট্ৰেইনৰ ভিতৰত কিবাকিবি লৈ আহে নহয়, যিচনহঁতে কিনি খাই আছে আৰু। তো ট্ৰেইনত বহি বাদাম খোৱাৰ মজাই বেলেগ আৰু, বাদাম মেইন আৰু ট্ৰেইনত খোৱাৰ। তাৰপিছত তেনেকৈ আৰু ওলাই আহিছোঁ আৰু। এইফালে কিমান ধুনীয়া পাহাৰীয়া পৰিৱেশ। যিহেতু আমি গাঁৱত থাকোঁ, আমাৰ পিনেতো পাহাৰ নাই, পাহাৰ দেখিলেও আমাৰ মনটো ভাল লাগি যায়। তো অলপ চলপ এনেকৈ পৰিয়ালৰ সকলোৰে লগত ওলাই আহিব লাগে, তেতিয়া মনটো ভাল লাগে। তো ইমান জামেলাৰ মাজত থাকিব নালাগে, অলপ মনটো ফ্ৰেছ কৰিবলৈ অলপ ওলাই আহিব লাগে। বাচ্ছাবিলাককো লৈ আহিব, তেওঁলোকো অলপ ফূৰ্তি পায়। ঘৰত থাকি আমনিও লাগি যায়, তেখেতে কিবা নতুন এটা বস্তু, নতুন কিবা এটা দেখিবলৈ পায়। তো তেখেতকো লৈ আহিব লাগে। এইফালে সকলোৱে টোপনিত লালকাল হৈ আছে, যিহেতু ট্ৰেইনটো অলপ শ্ল'হে যায় যেন লাগে। ইমান ৰখি থাকে ইমান ষ্টেচন, অলপ সময়ৰ মূৰেই ৰখি দিয়ে। তো অলপ দেৰিয়ে হৈ যায়, গুৱাহাটী পাওঁতে প্ৰায় 6-7 ঘণ্টামান লাগিয়ে যায়, অলপ বৰেই হোৱা যেন লাগে। তো আমি লাহে লাহে হৈ আহি ইয়াত গুৱাহাটী মেইন ষ্টেচনটো পাই গৈছোঁ আৰু। তো ট্ৰেইনত অহাৰ মেইন উদ্দেশ্যটো আমাৰ কোনেও গাড়ীত উঠিব নোৱাৰোঁ, অসুবিধা হৈ যায় সকলোৰে, যিচনৰ পৰা আদি কৰি সকলোৰে অসুবিধাই হৈ যায়। তো সেইকাৰণে ট্ৰেইনটোৱে বাছি লোৱা হৈছে আহিব লগাৰ বাবে। চাইছেনে সকলো জেগাতে কিমান মানুহেই মানুহ আজিকালি। এয়াৰপৰ্টবিলাকতো বাছৰ নিচিনা হৈ গৈছে, মানুহৰ ইমানেই ভিৰ আৰু অহা যোৱাৰ বাবে ইমানেই মানুহ আহে আৰু যায়। আৰু এইফালে আমি ধুনীয়াকৈ ট্ৰেইনৰ পৰা নামিলোঁ আৰু এতিয়া বেগ চেগ লৈ ৰাওনা হৈছে আৰু তেখেতৰ ঘৰত যাবলৈ। এইফালে বেচেৰিক চাওক, টোপনিৰ পৰা উঠিলে কেনেকুৱা হৈ আছে মুখখন।
আমি সকলো একেলগে এতিয়া বাহিৰৰ ফালে গৈ আছোঁ। তো অটো এখন লৈ যাব লাগিব তেখেতৰ ঘৰত। এইফালে ষ্টেচনটোৰ আউটছাইডত কিমান ধুনীয়া এটা পৰিৱেশ। সেইফালে চাওক এটা ট্ৰেইনো ধুনীয়াকৈ বনাই থৈছে, দেখিবলগীয়া বস্তু। ভালেই লাগিছে, ইমান ৰ'দো দিছিল, ভালেই লাগিছিল বাৰু। সকলোৰে এনেকৈ গৈ আছোঁ বহুত দিন পিছত। তাৰপিছত আহি তেখেতৰ ঘৰ পালোহি। তো আমাক চাহ পানী দিলে আৰু লগে লগে ভাতো দি দিছে, যিহেতু আমি ৰাতি 4টাৰ পৰা 4টা বজাত ওলাইছোঁ। সেইকাৰণে তেখেতে ভাত চাতো ৰেডি কৰি ৰাখিছিলে। তো 11টামান বাজিলে তেখেতৰ ঘৰ পাওঁতে সেইকাৰণে ৰান্ধি বাঢ়ি থৈ দিছিলে। তো সকলোৱে খাই বৈ ল'লে আৰু তেতিয়া আছিল জুম্মাৰ দিন। তো সেই দিনটোত তেখেতে জুম্মা পঢ়ি আহিলে। আৰু যিহেতু গুৱাহাটী গৈছোঁ, অলপ চলপ নুফুৰিলে ভাল নালাগিব, দেখিবলগীয়া বস্তু বহুতো আছে। তো সেইকাৰণে আমি অলপ আবেলি ওলাই আহিলোঁ ছায়েন্স মিউজিয়ামৰ ফালে। তো মই ছায়েন্স মিউজিয়ামত আগতে প্ৰায় 2-3বাৰমান দেখিছোঁ। এতিয়া আৰু সিমান এটা এক্সাইটমেণ্ট নাই। তো সকলোৰে লগত আহিছোঁ, ভালেই লাগিছে। তেখেতে দেখি আছে জিচানহঁতে প্ৰথমবাৰ আহিছে নহয়। তো সকলোৱে আমি এণ্ট্ৰি হ'লোঁ টিকেট কাটি। আৰু এইফালে আবেলি আহিছোঁ, যিহেতু ধুনীয়া এটা পৰিৱেশ, সেউজীয়া পৰিৱেশ হৈ আছে। তো বিশেষ এটা সলনি দেখা নাই বাৰু, তেনেকৈ আছে আগৰ নিচিনা। তো জিচানহঁতে তামাম এনজয় কৰি আছে, দৌৰি আছে, ফুৰি আছে আৰু ঘূৰি আছে। এয়া চাওক আহিয়ে বহি গৈছে জলনাবিলাকত। এই জলনাবিলাক তেওঁৰ ঘৰতো আছে, তথাপিও তাত পাইছে যে তেওঁ ভৰ্তি কৰি বহি গৈছে। তো খেলনা বস্তুও আছে তেখেতৰ। এয়া চাওক এনেকুৱা এটা বস্তু আছে। তো বহুত বস্তুৱে আছে সৰু বাচ্চাবিলাকৰ বাবে। আৰু ছায়েন্স মিউজিয়াম যিহেতু, ছায়েন্সৰ বহুত বস্তু আছে জানিবলগীয়া, শিকিবলগীয়া। এয়া চাওক কি এটা বস্তু বনাই থৈ দিছে। তো সিমান এটা সময় লৈ যোৱা নাই। আৰু আমাৰ মোবাইলৰ অৱস্থাটো একেবাৰে বেয়া। অলপ ভিডিঅ' কৰাৰ পিছতে নটিফিকেশ্যন আহি থাকে ষ্ট'ৰেজ ফুল বুলি। তো সিমান এটা বিশেষভাৱে দেখুৱাবও নোৱাৰোঁ, যেন তেন আৰু থুলমূলকৈ অলপ চলপ ভিডিঅ' কৰিলোঁ। আৰু এইফালে জিচানে খেলি আছে, এটা বল ওপৰত দি থৈছে আৰু ফু দি আছে। তো উৰি আছে, বলটো ওপৰলৈ উঠি আছে। এইফালে আৰু গ্লাছৰ ৰুমবিলাক দেখিবলৈ ভালেই লাগে। চাপৰ হয়, শকত হয়, গ্লাছবিলাকত দেখিলে লাজ লাগি যায় কেতিয়াবা নিজৰো। এইফালে ধুনীয়া এটা আৰ্ট ট্ৰেইন বনাই থৈ দিছে আৰু দুই চাইডেদি গ্লাছ দি থৈছে। দেখা পোৱা যায় যে ইমান ডাঙৰ এটা ট্ৰেইন আছে তাত। আৰু এইফালে সোমাই লৈছোঁ, কয়লাৰ খনন কাৰ্য চলি আছে ইয়াত, ধুনীয়াকৈ বনাই দিছে, বুজিবলৈ সহজ হৈছে কেনেকৈনো কি কৰে চাইছেনে। তো অলপ ভিতৰৰ ফালে আন্ধাৰ ফালে অলপ ভয়ো লাগি আছে। কয়লাৰ এটা ধুনীয়া স্মেলো আহিছে, সঁচা যেন অনুভৱ হৈছে চাইছেনে। কিমান যন্ত্ৰ পাতি, কিমান কি যে বস্তু লাগে আৰু সকলোখিনি দেখাবলৈ চেষ্টা কৰিছে। তো ভিতৰৰ ছাইডত সকলোখিনি দেখিলোঁ। এতিয়া ওলাই আহিছোঁ বাহিৰৰ পিনে। তো বাহিৰতো খুব ধুনীয়া বস্তু আছে, চাইছেনে। এটা জাহাজ ধুনীয়াকৈ ইয়াত বনাই থৈ দিছে। বহুত মানুহ আহিছে, বহুত পৰ্যটকো আহিছে দেখিবলৈ। সেইফালে একুৰিয়ামবিলাকত ধুনীয়া মাছ, কিমান যে কি প্ৰজাতিৰ মাছ, বেলেগ প্ৰজাতিৰ ধুনীয়া মাছ, ভাল লাগি যায় দেখিবলৈ। তো কেইটামান এনেকৈ উঠাই আনিলোঁ, ভিডিঅ' কৰিলোঁ। তাৰপিছত এতিয়া বাহিৰত ধুনীয়া এটা পৰিৱেশ। তো এইবিলাক জেগাত যাব লাগে, তেতিয়া মনটো ভাল লাগে, ফ্ৰেছ লাগে। তো ইমান ব্যস্ততা, লাইফটোনো কি হ'ব, এদিনটো এই পৃথিৱীৰ পৰা যাবই লাগিব, তেতিয়ানো এই ব্যস্ততা ক'ত যাব ন। তো তেনেকৈ ঘূৰি ফুৰি আহিলোঁ বাৰু। তো ৰাতিক আমাক আকৌ